वेलकम एंड वेलकम बैक टू माय यूट्यूब चैनल कि खबर आपनालोकर निश्चय सकलो भाले आछे आरो मोर फाলৰ পৰা আজি जन्माष्टमी शुभकामना जासिलो आपनालोक सकलोলৈকে आरो आजिर दिनटुत जन्म हुआ बा आजिर दिनटुत माने जार जार जन्मदिन আছে সকলোলৈকে मोर फाলৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো बाकी आपनालोके जन्माष्टमी पातिसेने बारो सकलोरे घरते पातिसे सके आमार घरतो थुलमुलকৈ जन्माष्टमी पता हबो মই গা পা ধুই মেলি इमाने गरम परिसे माने कि कम आरो गाए धुई थका হৈছে आरो गा कोएबारे गा सा धुई आहिलु এতিয়া আমাৰ ঘৰত থুলমুলকৈ সৰুকৈ অকমান জন্মাষ্টমী পতা হ'ব দেউতাই আমাৰ নিজৰ গোসাই ঘৰতে পুথি একাষাৰ পঢ়িব তাৰ পাছত প্ৰসাদ চখাদ দিয়া হ'ব আৰু হেনেকে তো আপোনালোকক ভাবিছো অকমান দেখুৱাই দিম আৰু আমাৰ ঘৰত আজি জন্মাষ্টমী কেনেকৈ পালন কৰা হয় এয়া দেউতাই কীৰ্তনৰ ৪বিংশ অধ্যায়টো পঢ়িবলৈ ষ্টাৰ্ট কৰিছে कीर्तन पढ़े शुनक आपनालोकेও आमार गोसाई घर भाग পুথি পঢ়া হৈ গ'ল এতিয়া মায়ে প্ৰসাদখিনি লাহেকৈ মিহলি কৰি আছে আৰু নিমখ সানি আছে এইবিলাক তাৰ পাছত ওচৰৰে আৰু দুঘৰ মানৰ ঘৰত আমি আমাৰ ঘৰৰ জন্মাষ্টমী প্ৰসাদ মানে দিবলৈ যাম আমাৰ ইয়াতে মানে অকমান প্ৰবলেম আছে মানে প্ৰপাৰ মানে যেটো এখন সমাজ থাকে সেই সমাজখন নোহোৱাৰ কাৰণে আমাৰ মানে অকলে পতা নিচিনা হয় আৰু মানে অসমীয়া মানুহ নাই হেতু কাৰণে আমি এনেকে পাতো আৰু প্ৰসাদটো আমি গৈ পেলাই মানে তেওঁলোকৰ ঘৰে ঘৰে গৈ দি থৈ আহোঁগে যি ঘৰ আছে মানে দেউতাই কৈ আছে আৰু যে পুথি চুথি পঢ়িলে মানে আৰু এনেকে লগত যদি মানুহ থাকে হসাকৈ ভাল লাগে বাৰু কাৰণ মানে নামৰ যেটো সাপৰটো উঠে কিন্তু কি কৰিম আৰু এতিয়া অৱস্থা চাই ব্যৱস্থা এনেকুৱা হৈছে তো এতিয়া প্ৰথমে আমাৰ ঘৰৰ মেইন ভকত মানে দেউতাই আৰু এয়া প্ৰসাদ এটো নিয়মেই গৃহস্থজনক প্ৰথম দি লোৱা নিয়ম হয়নে নাই বাৰু দেউতা আকৌ নিয়ম ন কেনেকুৱা লাগিছে প্ৰসাদ খাই বৰ ধুনীয়া মায়ে প্ৰসাদটা বৰ ধুনীয়াকৈ বনায় আমাৰ মায়ে প্ৰসাদটো সঁচাকৈ বৰ ভাল লাগে খাই পেলাই বহুত মানুহে ভাল পায় তাকে এটা খাওক আমি যাওঁ বাই 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 এইয়া এইটো আমাৰ ঘৰ কিন্তু ভালকৈ নেদেখিব এই ইয়াত লাইট এটা আছে সেইটো কাৰণে পোহৰৰ কাৰণে আমাৰ ঘৰৰ কাষতে মানে কি আমাৰ ঘৰৰ একদম লাগি আছে কন্ট্ৰোল ৰুম আছে পাৱাৰ হাউস আছে একদম এইয়া তাকে ইয়াতো প্ৰসাদটো দিবলৈ আহিছো এইটো আমাৰ ঘৰ আৰু এইফালে আমি একদম ডেঞ্জাৰ মানে ও মনুজ দা কি খবৰ ভালে আপোনাৰ মই আছো আৰু এয়া দেখিছে নাই কাৰেণ্টৰ এইবিলাক আমাৰ ভয় নালাগে আমি একদম সৰুপাত থাকি এনেকে একো নাই ইয়াতে আগতে বিশ্বকৰ্মা পূজা পাতে এইবোৰ বহুত চেঞ্জ কৰিলে ন মনুজা পেনেলবিলাক আৰু এয়া আমাৰ জন্মাষ্টমী বুলি পুৰি চব্জি ৰেডি জন্মাষ্টমী বুলি ক'লে আৰু পুৰি চব্জি খাবলৈ মন যায় নহয় জানো বাৰু সকলোৱে খায় বাৰু পুৰি চব্জি অকল আমি যে খাওঁ হেনেকুৱা নহয় বাকি চব্জি ৰঙালাও চব্জি বিশেষ একো নাই আৰু গৰমৰ কাৰণে মানে মানাই কৰিলো আৰু বেলেগ একো এইবিলাক কৰি থাকিব নালাগে এনেই পুৰি খাইছো গেছ হ'ব হেতু ভয় আছে তাৰপিছত এয়া ভোট জলকীয়া আচাৰ লৈ লৈছো অকমান পিয়াজো লৈ লৈছো আৰু বাকি পুৰিগিটা আজি ময়ে বনাইছো বাৰু ফাৰ্ষ্ট টাইম বনাইছো দেই কেনেকুৱা হৈছে গুলটো
তো ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ আৰু খাই বৈ লওঁ শুংগে কাইলৈ ডিউটি আছে আকৌ যাব লাগিব সোনকালে ঘামি টেপটেপীয়া হৈ গৈছোঁ আৰু ফেচত নাযাব দেই তাতে মই পুৰিও বনালোঁ বাৰু সেইকাৰণে ফৰ দ্য ফাৰ্ষ্ট টাইম তাৰপাছত আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যদি কোনোবা মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ বাই বাই